Hi everyone, welcome to my channel. আজি মই আপোনালোকক চক্ৰাজৰ বিষয়ে কিছু কথা কম। যেনেকে ৰামধেনুত 7টা ৰং আছে, হেনেকে আমাৰ বডিটো 7টা চক্ৰ আছে আৰু প্ৰত্যেকটো চক্ৰৰে এটা বেলেগ বেলেগ ৰং আছে। আৰু আজি মই আপোনালোকক সেই 7টা চক্ৰৰ বিষয়ে each and every কথা কম। এইটো বহুত ইম্পৰ্টেন্ট যে আপোনাৰ 7টা চক্ৰ ব্যালেন্স বা ওপেন হৈ থাকে। যদি যিকোনো এটা চক্ৰ আনব্যালেন্সড হৈ থাকে বা ব্লকড হৈ থাকে তেনেহলে আপোনাৰ কিছুমান কমপ্লেক্সিটিৰ পৰা ভুগিব বা ওভাৰ এক্টিভ হলেও বহুত বেয়া। সো কিছুমান প্ৰেক্টিস আছে যোনবোৰ কৰি আপুনি গুটেকেটা চক্ৰ ব্যালেন্স কৰি ৰাখিব পাৰে। এইটো ভিডিঅ'ত মই খালি কম 7টা চক্ৰৰ বিষয়ে অলপ কথা কম। মেবি পিছত বেলেগ ভিডিঅ'ত মই কেনেকে প্ৰেক্টিস কৰিলে চক্ৰবোৰ ওপেন হয় বা ব্যালেন্স হয় তাৰ বিষয়ে মই বেলেগ এটা ভিডিঅ'ত কম। সো এইটো ভিডিঅ'ত খালি আপোনালোকে জানিব পাৰিব যে ইচ এণ্ড এভৰি চক্ৰৰ কাম কি হয়। প্ৰথম চক্ৰটো হ'ল মূলাধাৰা বা ৰুট চক্ৰ যাক কয়। আৰু ৰুট চক্ৰটো আপোনাৰ বেস অফ দ্য স্পাইনেল কৰ্ড মানে আপোনাৰ যোনটো ৰাজহাৰ আছে তাৰে ঠিক তলত থাকে। আৰু এই চক্ৰটোৰ ৰং হ'ল ৰঙা। আৰু আপোনাৰ এই চক্ৰটো যোনটো এলিমেন্টৰ লগত ৰিলেটেড আছে সেইটো হ'ল আৰ্থ মানে মাটিৰ লগত ৰিলেটেড আছে ৰুট চক্ৰ। সো ৰুট চক্ৰৰ কোৱালিটিজ কি হয়? সো ৰুট চক্ৰৰ কোৱালিটিজ হ'ল ষ্টেবিলিটি, আপোনাৰ বিশ্বাস থাকিব মানুহৰ ওপৰত, আপুনি সিকিউৰড ফিল কৰিব, আপোনাৰ ষ্টেমিনা ভাল হয় আৰু আপুনি কিবা এটা বস্তুত মানে এফৰ্ট দি ভাল পায়। সো সেইবোৰ হ'ল আপোনাৰ ৰিলেটেড টু ৰুট চক্ৰ। এতিয়া মই আপোনালোকক কৈছো ৰুট চক্ৰ যাৰ উইক হয় মানে ব্লকড আছে সাপোজ ভালকে ব্যালেন্স নাই সো তেওঁলোকে কেনে ধৰণৰ প্ৰবলেমছ ভুগিব পাৰে। সো আপোনাৰ প্ৰবলেমছ হ'ব যে আপুনি অনাপৰত ভয় খাই থাকিব মানে ইনসিকিউৰড ফিল কৰিব, এনজাইটি হ'ব। সো ইট মিন্স দ্যাট আপোনাৰ ৰুট চক্ৰটো ব্লক হৈ আছে বা এইটো উইক হৈ আছে। আৰু যদি ওভাৰ এক্টিভ হয়, ওভাৰ এক্টিভ হোৱাটো বহুত বেয়া। ৰুট চক্ৰটো যদি ওভাৰ এক্টিভ হয় তেনেহলে আপোনাৰ কিছুমান নেচাৰ আহিব যেনেকে আপুনি গ্ৰীডি হকুৱা বুলি যাক কয়। সো আপোনাৰ সেই গ্ৰীডিনেছটো আহিব মানে মেটেৰিয়েলিষ্টিক বস্তুৰ কাৰণে লোভটো বেছি হ'ব। সো হেনেকুৱা যদি আছে তাৰমানে আপোনাৰ ৰুট চক্ৰটো বেছি ওভাৰ এক্টিভ হয়। আৰু এইটো বহুত ইম্পৰ্টেন্ট হয় যে আপুনি ৰুট চক্ৰটো ব্যালেন্স কৰি ৰাখে। সো ৰুট চক্ৰ প্ৰথম চক্ৰ হয়। সো আমি এটা নেক্সট চক্ৰৰ বিষয়ে কওঁ। সো ৰুট চক্ৰৰ ওপৰত আছে আপোনাৰ স্বাধিষ্ঠানা বা চেক্ৰেল চক্ৰ। এইটো লোকেটেড হৈছে জাষ্ট আপোনাৰ জেনিটেল অৰ্গেনৰ ওপৰত, তাতে চেক্ৰেল চক্ৰ থাকে। আৰু যোনটো ৰং ৰিলেটেড আছে এই চক্ৰটোৰ লগত সেইটো হ'ল অৰেঞ্জ। আৰু আপোনাৰ এইটো ৱাটাৰ এলিমেন্টৰ লগত ৰিলেটেড আছে। আৰু এই চক্ৰটোৰ ক্যাৰেক্টাৰিষ্টিক্স হ'ল আপোনাৰ প্যাশনেট হয়, সেক্সুয়ালিটি ভাল হয় এণ্ড ভেৰি ক্ৰিয়েটিভ। যদি আপোনাৰ চেক্ৰেল চক্ৰটো ওপেন হয় বা ব্যালেন্স হয় তেনেহলে আপুনি বহুত প্যাশনেট হ'ব, আপুনি বহুত ক্ৰিয়েটিভ হ'ব। আৰু যদি আপোনাৰ চেক্ৰেল চক্ৰ ব্লকড আছে তেনেহলে আপোনাৰ সেক্সুয়ালিটি ইজ কোৱাইট লো, ভেৰি লো আৰু আপুনি আইসোলেটেড হৈ ভাল পায় আৰু এটা গিল্ট ফিলিং আহি থাকে। সো হেনেকুৱা যদি ফিল হৈ থাকে আপোনাৰ দেন মোষ্ট প্ৰবাবলি আপোনাৰ চেক্ৰেল চক্ৰ ব্লকড আছে আৰু আনব্যালেন্সড হৈ আছে। আৰু ওভাৰ এক্টিভ হোৱাটো বহুত বেয়া। সো যদি ওভাৰ এক্টিভ হয় তেনেহলে আপুনি বহুত ম্যানিপুলেটিভ টাইপ হয় বা বহুত অবসেশন আছে কিবা বস্তুৰ প্ৰতি আৰু সেক্সুয়াল এডিকশনো থাকে। সো সেইটো হ'ল যদি আপোনাৰ চেক্ৰেল চক্ৰটো ওভাৰ এক্টিভ হয়। সো নেক্সট চক্ৰটো হ'ল আপোনাৰ মণিপুৰকা অৰ নেভেল চক্ৰ। সো আপোনাৰ নেভেল চক্ৰটো জাষ্ট আপোনাৰ নাভিৰ তলত থাকে আৰু দ্য কালাৰ ৰিলেটেড টু দিছ চক্ৰ ইজ য়েল্লো। আৰু আপুনি এই যোনটো চক্ৰ আছে এইটো ফায়াৰ এলিমেন্টৰ লগত ৰিলেটেড আছে। আৰু আপোনাৰ নেভেল চক্ৰৰ ক্যাৰেক্টাৰিষ্টিক্সখিনিৰ কথা কৈছোঁ। সো ইয়াৰ ক্যাৰেক্টাৰিষ্টিক্স হ'ল পাৱাৰ, হাংগাৰ, নাৰিশমেণ্ট আৰু উইজডম। আৰু এতিয়া যদি আপোনাৰ চক্ৰটো নেভেল চক্ৰ যদি ব্যালেন্সড আছে বা ওপেন আছে তেতিয়া কি হয় আপুনি কনফিডেন্ট ফিল কৰে, আপুনি এম্বিশনটো আপোনাৰ এম্বিশন ভাল হয়, আপুনি এম্বিশিয়াছ থাকে আৰু পজিটিভ সেলফ ইমেজ থাকে। আৰু যদি ব্লকড আছে
তেনেহ'লে আপুনি শ্বেম মানে আপোনাৰ নিজৰ ওপৰত লাজ লাগে বা আপোনাৰ ল' ছেল্ফ এষ্টিম আছে, তাৰপিছত লেক অফ ডাইৰেকশ্যন, আপুনি নাজানে আপুনি কৰিব কি লাগে, সেনেকুৱা লেক অফ ডাইৰেকশ্যন মানে জীৱনত কৰিব কি লাগে সেইটো গম নাপায়। আৰু ইনফিৰিয়ৰিটি কমপ্লেক্স আছে, আৰু এনি টাইম ভাবি থাকে যে মানে ভিক্টিম মেণ্টেলিটি যোনটো কয় যে মোৰ সদায় বেয়া হয়, সেনেকুৱা টাইপ মেণ্টেলিটি হয়। আৰু যদি অ'ভাৰ এক্টিভ আছে তেতিয়া কি হয়, তেতিয়া মানে আপুনি এনেকুৱা লাগিব যে মই চব বস্তু পাৰফেক্ট কৰোঁ, মানে নিজৰ ওপৰত অ'ভাৰ কনফিডেণ্ট হৈ যাব। আৰু আপুনি ক্ৰিটিকেল থিংকাৰ হ'ব, আৰু মানে পাৱাৰৰ কাৰণে হাংগ্ৰি হ'ব, মানে মোক পাৱাৰ লাগে সেনেকুৱা টাইপ ফিলিং আহিব। চ' সেনেকুৱা যদি আপোনাৰ কেৰেক্টাৰিষ্টিক্স বা নেচাৰ হৈছে, তেনেহ'লে আপোনাৰ মণিপুৰাকাৰা বা যোনটো কৈছোঁ নেভেল চক্ৰা, সেইটো অ'ভাৰ এক্টিভ হৈ আছে। 4 নম্বৰ চক্ৰাটো হ'ল হাৰ্ট চক্ৰা বা আনাহাতা। চ' দ্য কালাৰ ৰং যোনটো ৰিলেটেড আছে হাৰ্ট চক্ৰাৰ লগত, সেয়া হ'ল আপোনাৰ গ্ৰীণ। আৰু দ্য এলিমেণ্ট উইচ ইজ ৰিলেটেড টু হাৰ্ট চক্ৰা ইজ এয়াৰ, মানে বতাহ। চ' এতিয়া আপোনালোকক মই কেৰেক্টাৰিষ্টিক্সৰ বিষয়ে কৈ দিছোঁ, হাৰ্ট চক্ৰাৰ কেৰেক্টাৰিষ্টিক্স কি হয়। চ' আপুনি কাইণ্ড হ'ব, লাভিং হ'ব, বেলেগৰ প্ৰতি যোনটো সহানুভূতি থকা বুলি কয় সেনেকুৱা হ'ব। আৰু আপোনাৰ হিলিং, মানে আপোনাৰ ওচৰত থাকিলে বেলেগ মানুহে ভাল ফিল কৰে, সেনেকুৱা টাইপ কেৰেক্টাৰিষ্টিক্স হ'ব। আৰু এতিয়া যদি আপোনাৰ হাৰ্ট চক্ৰা অ'পেন আছে, চ' কি হ'ব, আপুনি বস্তুৰ প্ৰতি এটা টলাৰেঞ্চ, মানে আপুনি টলাৰেট কৰা কেপাচিটিটো বাঢ়িব। আপুনি পিচফুল ফিল কৰিব, মানে যেনেকুৱাই চিটুৱেশ্যন নাহক আপুনি বহুত পিচফুল থাকিব। মানুহে হয়তো সুধিব যে ইমান টেনশ্যনৰ মাজত কেনেকৈ পিচফুল হৈ আছে আপুনি, ইট মিনছ ডেট আপোনাৰ হাৰ্ট চক্ৰাটো অ'পেন আছে। আৰু যদি ব্লকড হয় তেতিয়া কি হ'ব, তো আপোনাৰ মানে গ্ৰীফ যোনটো কয়, দুখত থাকিব, বেলেগৰ প্ৰতি মানে হিংসাকুৰীয়া হ'ব, খং উঠি থাকিব, বেলেগক বেয়া পাব। চ' সেইবোৰ চব হয় যেতিয়া আপোনাৰ হাৰ্ট চক্ৰাটো ব্লক থাকে বা উইক থাকে। আৰু যেতিয়া আপুনি অ'ভাৰ এক্টিভ হয়, অ'ভাৰ এক্টিভ হ'লেও বহুত বেয়া। চ' তেতিয়া আপোনাৰ জেলাচি ভাৱ আহিব, তাৰপিছত আপোনাৰ বেলেগৰ ওপৰত মানে ক'ডিপেণ্ডেঞ্চি, মানে আপুনি নিজে যিকোনো কাম কৰিব নোৱাৰিব, আপুনি বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকিব। আৰু কিবা হ'লে মানে ছেল্ফ ছেক্ৰিফাইচিং, নিজকে ছেক্ৰিফাইচ কৰা ভাৱ সেনেকুৱা টাইপ আহি থাকিব। চ' সেনেকুৱা হ'ব যেতিয়া আপোনাৰ হাৰ্ট চক্ৰাটো বেছি অ'ভাৰ এক্টিভ হয়। 5th চক্ৰা ইজ বিশুদ্ধি বা থ্ৰোট চক্ৰা। আৰু আপোনাৰ থ্ৰোট চক্ৰা এইখিনিত আছে, পিট অফ দ্য থ্ৰোট বুলি যোনটো কয়, এইখিনি ডিঙিৰ এইখিনিত আছে। আৰু কালাৰ যোনটো ৰিলেটেড আছে আপোনাৰ থ্ৰোট চক্ৰাৰ লগত, সেইটো হ'ল ব্লু। আৰু এলিমেণ্ট ৰিলেটেড আছে, সেইটো হ'ল আকাশ বা স্কাই যাক আমি কওঁ। আৰু কেৰেক্টাৰিষ্টিক্সটো কি হয়, স্পীচ এণ্ড কমিউনিকেশ্যন, আপুনি বিৰাট ভাল স্পীকাৰ হয়, আপুনি কথা কোৱাত বিৰাট ভাল হয়, কমিউনিকেশ্যন স্কিলটো ভাল হয় যদি আপোনাৰ থ্ৰোট চক্ৰাটো অ'পেন আছে। চ' অ'পেন থাকিলে যিহেতু মই কৈছোঁ কমিউনিকেশ্যন ভাল হয়, আৰু বেছিভাগে সদায় সঁচা কথা কয়। চ' ইট মিনছ ডেট আপোনাৰ থ্ৰোট চক্ৰাটো অ'পেন আছে। এতিয়া যদি ব্লকড হয় তেতিয়া কেনেকৈ হয়, ডিছঅনেষ্টি, আপুনি অনেষ্ট নহয়, আৰু আপুনি বহুত ছিক্ৰেটিভ টাইপ হয়, মানে চব লুকাই থাকে, বেলেগক একো শ্বেয়াৰ কৰিব নোখোজে, সেনেকুৱা মানে আপোনাৰ থ্ৰোট চক্ৰাটো ব্লকড আছে। আৰু অ'ভাৰ এক্টিভ হ'লেও বেয়া। চ' অ'ভাৰ এক্টিভ হ'লে কি হয়, আপুনি বহুত চিঞৰ বাখৰ কৰে, গছিপিং কৰে, আৰু বহুত হাৰ্ছ ৱৰ্ডছ, বেয়া ৱৰ্ড ইউজ কৰে, ইট মিনছ ডেট আপোনাৰ থ্ৰোট চক্ৰাটো বেছি অ'ভাৰ এক্টিভ হৈ আছে। আৰু নেক্সট চক্ৰাটো হ'ল যোনটো বহুত ইম্পৰ্টেণ্ট চক্ৰা হয়, সেইটো হ'ল আগ্নেয় অৰ থাৰ্ড আই চক্ৰা। এতিয়া আপোনাৰ থাৰ্ড আই চক্ৰা ক'ত আছে, আপোনাৰ ঠিক চেলাউৰীৰ মাজত এইখিনি পৰ্চন য'ত আছে তাতে থাৰ্ড আই চক্ৰা আছে। আৰু থাৰ্ড আই চক্ৰাৰ লগত যোনটো কালাৰ ৰিলেটেড আছে সেইটো হ'ল ইণ্ডিগ'। আৰু আপোনাৰ যদি থাৰ্ড আই চক্ৰাটো অ'পেন আছে তেনেহ'লে আপোনাৰ থটছবোৰ বহুত ক্লিয়াৰ হয়, আপুনি পাৰচেপশ্যনটো ভাল হয়, আৰু আপুনি ফিজিকেল ডাইমেনশ্যনতো বাহিৰত দেখা পাব পাৰে, মানে আপুনি ক'ব পাৰে যে অ'কে নেক্সট মুমেণ্টত কেনেকুৱা কি হ'ব পাৰে, এটা যোনটো কয় ছিক্স চেন্স। চ' ছিক্স চেন্সটো ডেভেলপ কৰে। চ' যদি সেইটো থাৰ্ড আই চক্ৰাটো যদি এক্টিভেটেড হয় বা অ'পেন বা বেলেঞ্চড হয়, তেতিয়া কি হয়, ইনটিউশ্যন মানে আপুনি গাট ফিলিং যোনটো কয় সেইটো বহুত ভাল হয়, আপোনাৰ থটছ প্ৰচেছটো বহুত ক্লিয়াৰ থাকে, আপুনি জানে যে অ'কে মই এইখিনি কৰিব লাগে, এইটো মোৰ কাৰণে ভাল হয়।
আৰু আপোনাৰ মানে যিহেতু মই কৈছোঁ ফিজিকেল ডাইমেনশ্যনৰ বিয়ণ্ড আপুনি চাব পাৰে। আৰু যদি ব্লকড হ'লে আপুনি হেৰি হয়, আপোনাৰ জাজমেণ্ট যোনটো হয়, আপুনি জাজমেণ্ট ল'ব নাজানে, মানে এনেকুৱা চিটুৱেশ্যন আহিলে মই কৰিব কি লাগে, চ' আপোনাৰ একো আইডিয়া নাই। আৰু আপুনি ইমেজিনেশ্যন যোনটো কেপাচিটি থাকে সেইটো বহুত ল' থাকে। আৰু যদি অ'ভাৰ এক্টিভ হ'লেও বহুত ডেঞ্জাৰাছ হয়, তেতিয়া আপুনি হেলুচিনেশ্যন যাক কয় ন, কিবাকিবি ভাবি থাকে, কিবাকিবি দেখি থাকে, সেনেকুৱা টাইপ হয়। আৰু আপুনি বহুত বেয়া সপোন দেখে আৰু স্পিৰিটছো দেখা পাব পাৰে। চ' থাৰ্ড আই চক্ৰ যাৰ অ'ভাৰ এক্টিভ আছে, চ' তেওঁলোকে এনেকুৱা ধৰণৰ আছে, এনেকুৱা আমাৰ বহুত চাইকিক মানুহ যোন কওঁ, চ' তেওঁলোকৰ থাৰ্ড আই চক্ৰটো অ'ভাৰ এক্টিভ হয়। চ' তেওঁলোকে স্পিৰিটছ দেখা পায়, ইনটিউশ্যনটো বহুত বেছি ষ্ট্ৰং থাকে। আৰু 7th চক্ৰ, 7 নম্বৰ চক্ৰটো হ'ল আপোনাৰ সহস্ৰাৰা অৰ ক্ৰাউন চক্ৰ। সেয়া ঠিক আমাৰ এই মাথাৰ ওপৰত আছে। আৰু কালাৰ যোনটো ৰিলেটেড আছে সেইটো হ'ল ভায়লেট। আৰু সহস্ৰাৰা মানে হ'ল 1000 লোটাছ পেটেলছ, মানে আপোনাৰ পদুমৰ পাহি 1000টা। আৰু আপোনাৰ যোনটো বেচিকেলি ক্ৰাউন চক্ৰ স্পিৰিচুৱেলিটিৰ লগত ৰিলেটেড আছে। আৰু যোনবোৰ মানে য়োগী মুনি, তেওঁলোকৰ যাৰ ক্ৰাউন চক্ৰ অ'পেন আছে, তেওঁলোকে পুৰা সমাধি পোৱা বুলি বা নিৰ্বাণা পোৱা বুলি যাক কয়, তেতিয়া মানে ইট মিনছ ডেট আপোনাৰ ক্ৰাউন চক্ৰটো পুৰা অ'পেন আছে। চ' ইয়াৰে কি ৰিলেটেড আছে, চ' যোনবোৰ ফিচাৰ্ছ আছে সেইবোৰ হ'ল পিয়'ৰ কজমিক এনাৰ্জি, দেন কানেকশ্যন টু হায়াৰ চেল্ফ, মানে ভগৱানৰ লগত এটা ৰিলেশ্যন, আপুনি ভগৱানে কওক বা ইউনিভাৰ্ছে কওক, যি মানে আপুনি, চ' সেই হায়াৰ চেল্ফৰ লগত এটা কানেকশ্যন এষ্টাব্লিছ হয়। আৰু আপোনাৰ এইটো যে চক্ৰটো অ'পেন আছে, চ' অ'পেন থাকিলে আপুনি কি ফিচাৰ্ছ আহে, আপোনাৰ এটা বিশ্বাস আহে, আপোনাৰ মানুহৰ প্ৰতি বা যোনে নহওক চবৰে প্ৰতি এটা বিশ্বাস আহে। তাৰপিছত ইউনিভাৰ্চেল লাভ ফিল কৰে, মানে আপুনি সদায় ভাবিব যে মানে আপুনি চবেই আপোনাক ভাল পায়, সেইটো আপুনি ফিল কৰিব। আৰু বেলেগৰ প্ৰতি আণ্ডাৰষ্টেণ্ডিং আহে। আৰু আপুনি জানিব যে আপুনি এজন ইণ্ডিভিজুৱেল নহয়, বাট এই গোটেই ইউনিভাৰ্চৰ এটা পাৰ্ট হয়। আৰু অবভিয়াছলি মেটেৰিয়েলিষ্টিক বস্তুত একো ইণ্টাৰেষ্ট নাথাকে। আপুনি আপোনাৰ লাইফৰ পাৰ্পাছ বুজি পাব, যোনটো মেটেৰিয়েলিষ্টিক জীৱনতকৈ বহু ওপৰত। সেই লাইফৰ পাৰ্পাছটো বুজি পাব যদি আপোনাৰ ক্ৰাউন চক্ৰ অ'পেন আছে। আৰু ব্লক থাকিলে কি হয়, চাইকলজিকেল প্ৰব্লেমছ হ'ব পাৰে, এনজাইটি বা ডিছকানেকশ্যন, মানুহৰ লগত ডিছকানেক্টেড হৈ থাকিব, আপুনি অকলে থাকি ভাল পাব, আৰু লাৰ্ণিং ডিফিকাল্টিজো থাকে। আৰু অ'ভাৰ এক্টিভ হ'লে কি হয়, অবছেছিভ নেচাৰ হয়, আপোনাৰ স্পিৰিচুৱেল এডিকশ্যনো হৈ যায়। এনি টাইম যোনে স্পিৰিচুৱেলিটিত সোমাই থাকে, সেইটো হ'লে অ'ভাৰ এক্টিভ ক্ৰাউন চক্ৰ তাৰ কাৰণে। আৰু অকলে, মানে মানুহৰ লগত থাকি ভাল নাপায়, অকলে থাকি ভাল পায়, সেনেকুৱা টাইপ হৈ যাব যদি আপোনাৰ ক্ৰাউন চক্ৰটো অ'ভাৰ এক্টিভ হয়। চ' মই গোটেইকেইটা চক্ৰৰ বিষয়ে মোৰ অৰ লেছ গোটেইখিনি কথা কৈছোঁ। মে বি গোটেই কভাৰ কৰিব পৰা নাই, বাট বহুখিনি কথা কৈছোঁ। চ' নেক্সট ভিডিঅ'ত মই এটাকৈ চক্ৰবোৰ ল'ম আৰু আপোনালোকক ক'ম যে কেনেকৈ আপুনি চক্ৰবোৰ বেলেঞ্চ কৰিব পাৰে। আৰু আপোনালোকেও এনালাইজ কৰি চাওক যে আপোনাৰ কোনটো চক্ৰ এক্টিভ আছে বা কোনটো ব্লকড আছে, কেৰেক্টাৰিষ্টিক্সবোৰ চাই পিনে। চ' আজিৰ ভিডিঅ'টোত এইখিনিয়ে। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু মই এইখিনি কথা কিতাপ কিছু পঢ়ি গম পাইছোঁ, চ' সেই কিতাপবোৰৰ লিংকবোৰ মই ডেছক্ৰিপশ্যন বক্সত দি দিম। চ' আপোনালোকে যদি আৰু 7 চক্ৰজৰ বিষয়ে জানিব খুজিছে, সেই কিতাপকেইখন পঢ়িব পাৰে। থেংক ইউ ছ' মাছ।